আরে তুমি রাইজৰ আগত মুখ খুলিবা মই তুমি নাঙৰ কৰিবা বয়স আৰু তোক ভাই তই কাপু কৰি পেলোৱা এটা লেঙেৰা পুৰাই লেঙেৰা হলো কি হল অন্যায়ের বিরুদ্ধে মাত মানিব পৰা মোরে কণ্ঠক মই এতিয়াও হেৰি হৈ পেলোৱা নাই তোমাৰ কণ্ঠ শুনিবলৈ আজি তোমাৰ কাষত কোনো নাই দেউতা তোমাৰ সমষ্টি তোমাৰ সোসাইটি তোমাৰ আশ্ৰম সব আজি মোৰ হাতৰ মুঠিত এটা তই ভাব অকল মই নহয় দুনিয়া ঘৰে ভাবে অকলে আজি মোৰহে বন্দনা কৰে তোমাৰ নহয় পাৰ্টিৰ মানুহ সমষ্টিৰ মানুহ আটাইৰে কাৰণে তুমি হলা আজি এটা আউটডেটেড পাৰ্চন সিহঁতৰ কাৰণে কোনো ভেলু নাই তোমাৰ হাততাৰ তোমাৰ কণ্টেম্পৰিষ্ট ইমান বেছি অহংকাৰ নকৰিবি দুৰ্জন তই আজি ভদ্ৰলোকৰ যিখন মুখা পিন্ধি দপদপাই ঘূৰি ফুৰিছ সেই মুখাখন কোন মুহূৰ্তত খোল খাই তই ৰাইজৰ আগত ডাঙৰ হৈ পৰ তাৰ কোনো ঠিকনা নাই কোনে নাঙৰ কৰিব মোক কোনে নাঙৰ কৰিব তোমাৰ বাহিৰে কোনে জানে মানে আচল কেৰেক্টাৰ চাইছো আৰু তুমিতো মোক জানিও একো কৰিব নোৱাৰা কাৰণ তোমাক ঘৰৰ পৰা ওলাবই নিদিওঁ মোক মাৰি পেলালেও তো ৰাইজৰ মুখৰ পৰা ৰেহাই নাপাওঁ কিয় নাপাবা এইটো সমষ্টিৰ পৰা তুমি দুবাৰ কৈ মেলা হৈছা এই দুটা টাৰ্মত তুমি যিমান টকা বিলাইছিলা তাৰ 3 গুণ টকা বিলাইছো মই ৰাইজো এতিয়া মোৰ প্ৰশংসাত গদগদ যুৱ ৰাজনীতিক হিচাপে মিডিয়াত মোৰ নাম ছাতি ফুটি গৈছে পাৰ্টিয়ে কৈছে অহা ইলেকশ্যনত যদি মই জিকি আহোঁ তেতিয়াহ'লে মই মন্ত্ৰিত্ব পোৱাটো খাটা পুতেকৰ উন্নতি দেখিলে বাপেক বৰ আনন্দ লাগে কিন্তু তোৰ উন্নতি দেখি তোক মোৰ চাউৰীয়া অভিশাপ দিবলৈ মন গৈছে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ মন গৈছে এনে কুলাংগাৰ পুত্ৰ যেন কাকো কেতিয়াও নিদিয়ে ঈশ্বৰক এইবোৰ কথা কৈ একো লাভ নাই কিয় মনত নাই তোমাৰ এইবাৰ ইলেকশ্যনত কি হৈছিল মনোনয়ন পত্ৰ দিবলৈ যোৱাৰ আগদিনাখন তুমি যেতিয়া আশীৰ্বাদ ল'বলৈ মন্দিৰলৈ গৈছিলা হিৰণাই কৰবাৰ পৰা এখন ট্ৰাকে আহি তোমাক ইমান বেয়াকৈ খুন্দা মাৰিলে যে তুমি শিক্ষাই হস্পিটেলত পাৰ্টিয়ে তোমাৰ জেগাত মোক ইলেকশ্যন খেলিবলৈ ক'লে তোমাৰ এই কুলাংগাৰ পুত্ৰটো MLA হ'ল আৰু তুমি হ'লা পংগু ঈশ্বৰেও আজিকালি আমাৰ দৰে মানুহ হ'লেহে চকু মেলি চাই দেউতা তোমাৰ দৰে মানুহৰ কাৰণে ঈশ্বৰৰ ঘৰতো মন্দিৰৰ পৰা মোৰ গাড়ীলৈ গৈছিলো খোজকাঢ়ি গৈছিলো তুমি কিয় পাহৰি যোৱা তুমি MLA সেই কথাটোকে মই বিয়াৰ দিন ধৰি বুজি পোৱা নাই ইয়াকে বুজি পোৱা নাই তুমি যে মোৰ গিৰিয়ে কোৱা তাক লৈ মই অহংকাৰ কৰিব লাগে নে লাজ কৰিব লাগে ঠিক আছে তুমি মোক লৈ অহংকাৰে কৰা বা লাজে কৰা সমাজৰ আগত নিজকে চৰিত্ৰবান ৰূপত দেখুৱাবলৈ মোক এজনী পত্নী লাগে আৰু সেই বস্তুটোত মই তোমাক এপইণ্টমেণ্ট দিছোঁ সেই বস্তুৰ পৰা তুমি কেতিয়াও ৰিটায়াৰমেণ্ট ল'ব নোৱাৰা ৰিটায়াৰমেণ্ট দিব নোৱাৰা নহ'লে বিপদ হ'ব তোমাৰ শুনিলা বোৱাৰী তুমি তাৰ কথা শুনি লওঁ ধৈৰ্য ধৰ দেউতা এইবোৰ মানুহৰ পতন হ'বলৈ বৰ বেছি সময় নালাগে কিন্তু কোনে পতন মাতিব তাৰ ইমান সাহস আছে এই ক্ষমতাশালী মানুহবোৰৰ বিৰুদ্ধে মাত মাতিবলৈ কিয় আশ্ৰমৰ ছোৱালীজনী আছে নহয় তাইতো এতিয়াও এওঁলোকে ঢুকিয়েই পোৱা নাই
চকুৰে ধৰি ফুৰিব লাগিব তই লাহে লাহে স্কুললৈ যাব লাগিব তই পঢ়িব লাগিব ভাইটি তই মিছা কথা এলাও কৈ আছ মা তইও ভালদৰে জান আৰু ময়ো জানো এইবোৰ কাম আৰু মই কেতিয়াও কৰিব নোৱাৰো ভাইটি মই সৰু হ'ব পাৰিম কিন্তু ইমান দুৰ্বল কৰা নহয় যে সদায় সদায় অসুখ হৈ থাকিব সদায় সদায় ডাক্তৰ আহি থাকিব নতুন নতুন দৰৱ খুৱাই থাকিব কিন্তু মই এটা দৰৱে কাম নিদিব ইমানৰ পাছতো মই একো কাম নোপোৱাকৈ থাকিম এনে স্কুলত চাৰিটা উলিয়াব অকাল পক্কা উলিয়াই লাগিছিল তাৰমানে ভাইটিটো চব ডাক্তৰণী মেডামে যিবোৰ ককাৰ লগত মনে মনে কথা পাতি আছিল মই সকলো মনে মনে শুনি আছিলোঁ কিন্তু কেতিয়া আকৌ কোৱা নাছিল সৰু মুখত ডাঙৰ ডাঙৰ কথা শুনিলে সকলোৰে আহিব নহয় কথা কৈছে ছাৰ সেইকে যে ডাঙৰ কথা নোকোৱাকৈ হেৰাইছে কি তোৰ কিন্তু এই পেটটো মানিছোঁ দেই ইমানবোৰ কথা তই পেটটোত সোমোৱাই ৰাখিব পাৰ তই এনে ঠাইলৈ পলাব বিচাৰিছ ন মা চব খাওকতে হাস্পতাল পাই ভাল ডাক্তৰ পাই এইবোৰত মাথা মাৰি লাভ নাই মা মাথা মাৰ সেই ছোৱালীজনীক তাই একটা কথা দিছিল তাই হ্যাঁ হুঁচিয়া তাই নাই চিন্তা কথা মই ৰাখিবই লাগিব মা ৰাখিবই লাগিব নহ'লে কান্দি মৰিব লাগিব মা মোৰা কথা কিয় কৈছে ভাইটি নাপায় এইবোৰ কথা ক'ব মই আছোঁ নহয় তোৰ লগত মোৰ ঠাইতে কোনো একো কৰিব নোৱাৰে ভাইটি কোনেও কৰিব নোৱাৰে সেই ছোৱালীজনীকতো পাৰিব তাইক চাগে গুণ্ডাবোৰে খেদিয়ে পৰিছে নে মাৰি পেলালে তাইক নাই আপুনি তেনেকৈ নক'ব আপুনি ভাল মানুহ মই আপোনাক দেখিয়ে গম পাইছোঁ নহয় আপুনি পূজা পাতল কৰে আপুনি মোক নিৰাপদ ঠাইডোখৰলৈ লৈ যাওকচোন নহ'লে সিহঁতবোৰে মোক মাৰি পেলাব কোনে মাৰি পেলাব সেয়া বহুত দীঘল কাহিনী আপুনি কেৱল মোক সিহঁতৰ হাতত মৰিবলৈ এৰি নিদিব মই আপোনাক হাত জোৰ কৰিছোঁ হে কি কৰিছে এইবোৰ জীয়াই থাকিব খোজো বহুত কষ্ট কৰিছোঁ মই জীয়াই থাকিব এই ভদ্ৰলোকবোৰক নাকচ কৰিবলৈ মোৰ এই কষ্ট কেনেকৈ শেষ হৈ যাবলৈ নিদিব দাদা এনেকৈ শেষ কৰি নেপেলাব নাই নহ'ব বাপৰে কি কান্দ মই নোৱাৰি কইনা হ'ব লাগে আজি আমি এইখন ঘৰ ত্যাগ কৰিম কি কথা কৈছা তুমি নকৈ কি কৰিম গোটেই সংসাৰখনে জানে যে মই জানি মহামূৰ্খ ছোৱালী মই তেনে যি মূৰ্খ ছোৱালীকে আপুনি ভাই বোৱাৰী কৰি নিয়াৰ কথা ভাবিছে ভবাই নহয় একেবাৰে আজি বিয়াৰ চিঠিও চপাৰিলে বাপেকে তুমি মোৰ পক্ষত যদি আমাৰ আপত্তি নাই তেন্তে তোমাৰ কিহৰ ইমান আপত্তি যে আমাৰ ভাইটিয়ে যে চৰকাৰী চাকৰি নকৰে ঘৰে মন্দিৰে যে পূজা কথা কৈছে ছাৰ সেই প্ৰব্লেমত কি আপত্তি কৰিম ইমান হেণ্ডচাম পুৰুষ সহজতে বিচাৰি পোৱা নাযায় চিনেমা বনাব জানিলে তেওঁক মই হিৰোৱে বনাই পেলালে বাপেকে কিন্তু মানে কথাবোৰ তেনেকুৱা নহয়তো মানে কেনেকুৱা হ'ব লাগে বুজাই দিব বাবা এনেকুৱা মানে মই এতিয়া কেনেকৈ বুজাম আপুনি এটা কাম কৰক আপুনি এতিয়া ভকচোন হ'ব মানে কৈছে কি কৈছে মানে তুমিতো ইয়াকে বুজাব খুজিছা যে কইনা সাজি বিয়াত বহিবলৈ ঘৰ সংসাৰ কৰিবলৈ তোমাৰ ভয় লাগে তোমাৰ ভাই নাই কৈছে নহয় সেই পোৱালিটোৱে কি জানিব মোৰ প্ৰব্লেমৰ কথা সেই পৰ্যায়কে কৈ দিলে হ'ব নেকি কিবা এটা চাওক মানে বাইদেউ মানে আপোনালোক কোন কেনেকুৱা সেইটো মই চব জানো নহয় মই জানো ন চব কিন্তু মই কোন ক'ত কিয় বিখ্যাত সেই কিবা জানে নেকি আপুনি বা আপোনাৰ ভাইৰাই কোনো আপুনি ডকাইতো হ'ব পাৰোঁ বা চোৰো হ'ব পাৰোঁ বা দন্দুৰী হ'ব পাৰোঁ যিয়ে কাজিয়া কৰি আপোনাৰ ভাইৰাৰ চিনে হাৰাম কৰিব পাৰোঁ তুমি যে সেইবোৰ একো নোহোৱা তোমাক প্ৰথম লগ পোৱা দিনাখনে মই বুজি গৈছিলোঁ বয়স হ'ল নহয়
মানুহ দেখিলে চিনি পাওঁ এইবোৰ চব ফাল্টু কথা কৈছে চব ফাল্টু কথা আমাৰ দেউতাই কৈছে নহয় বয়স হ'লে মানুহৰ স্মৃতি শক্তি নাইকিয়া হৈ যায় দৃষ্টি শক্তিও নাইকিয়া হৈ যায় চকুত কেটেৰেক্ট পৰে সেইকাৰণে চিনাকি মানুহকো চিনাকি হৈ যায় একেবাৰে আপোন মানুহকো নিচিনা হৈ যায় সেইকাৰণেতো আপুনি মোৰ নিচিনা বান্দৰীজনীকো সুন্দৰী দেখিছে আপোনাৰ চকুতে ভাঙি গৈছে বুজিছে এবাৰ ডক্টৰক দেখাই দিব কি কৰি আহিলে তাইৰ বিয়া চিঠি চপাইছেতো আপুনি চাগে একেবাৰে বিয়াৰ ৰান্ধনি ঠিক কৰি আহিলে ভাত ভাত মাংস বহুদিন মাংস খোৱা নাই পায় সেই লৈ আহিব নোৱাৰিলে 2 কেজিমান মাংস ৰবাহে 24 ঘণ্টা তুমি খোৱাৰ কথাকে ভাবি থাকা নেকি দেখিলে বাইদেউ দেখিলে সেইকাৰণে মোক সামান্য 2 কেজিমান মাংস কিনি খুৱাব নালাগে নোৱাৰে আৰু এই লগত মই বিয়াত বহিব লাগে এই কাল বহিম বিয়া ঠিকেই তইনো এই চব কথাতে ফেপেৰি পাতি থাক কিয় এই কথা নাই বাই টেনচনত আছো আমাৰ এই মন্দিৰটো লাহে লাহে ধৰ্মশালাই হ'ব যেন পাইছো ৰাস্তাতে এজনী ছোৱালীয়ে মোৰ হাতে ভৰি ধৰিলে তাইক লৈ গুণ্ডাৰ দৰে খেদি ফুৰিছে আশ্ৰয় বিচাৰি মোৰ লগত গুচি আহে ৰাস্তাতে বিয়াখনো পাতি আহিব লাগিছে মই ফ্ৰী হৈ গ'লোহেঁতেন তেতিয়া বিয়া পাতিব পৰা ছোৱালী নহয় সৰু ছোৱালী মুখলৈ যি আহে তাকে পলকি দিব নালাগে ভণ্টি বুলি কিয় মাতিছে ভনীতি বুলি মাত তেতিয়াহে তাই চাৰিওফালে ঢোল কোবাই কোবাই বিহু গাব পাৰিব আজিলৈকে ভিক্ষাৰীকে এটা ফুটা কৰি দিন পোৱাই মানুহে এই জাক জাক ছোৱালী পূজা কৰি ভাঙিব লগা হৈছে একমাত্ৰ তহঁতৰ অকৰ্মণ্যতাৰ কাৰণে আমিতো চেষ্টা কৰি আছো চেষ্টা চলালে নহ'ব ৰিজাল্ট লাগিব ৰিজাল্ট তহঁতে কি বুজিবি মোৰ টেনশ্যন সেই ছোৱালীজনী চিত্ৰা ধাৰ্য্য কৰি নহয় এনেকুৱা লাগে কেতিয়াবা যেন তাই আহি হঠাতে ওলাই দিব সকলোবোৰ কথা ব্ৰহ্ম গাই সকলোৰে আগত বকি দিব লগালগ মোৰ পৰা MLA চকীখন কাঢ়ি নিয়া হ'ব হাতত তুলি লগাই জেললৈ লৈ যোৱা হ'ব সকলোৱে মোলৈ চাকি কিলকিলা হাঁহিব জোকাব ধুই পেলাব এইবোৰ কেতিয়া হ'ব মুখত কিবা এটা কৰণা বে নহ'লে যে মই পাগলাই যাব আপোনাক বিচাৰি ভাইটিক বিচাৰি মই বহুত ঠাই ঘূৰি ফুৰিছিলোঁ মেডাম এদিন হঠাতে পেপাৰত দেখিলোঁ আপুনি বোলে মৰিছে ভাইটিও মৰিছে বাতৰিটো পঢ়ি মই বৰ কৰি কান্দিছিলোঁ তথাপিও মই আশা এৰি দিয়া নাছিলোঁ সিহঁতৰ ওচৰত ধৰা দিয়া নাছিলোঁ পলাই ফুৰিছিলোঁ মই এটাই আশা যে এদিন নহয় এদিন মই ন্যায় বিচাৰ পাম আজি আপোনালোকক দেখি ভাবিলোঁ মোৰ আশা কৰাটো ভুল নাছিল তুমি যি ভাবিছা মই সেয়া নহয় তাই কেতিয়াবাই মৰি ভূত হৈ গৈছে সেইজনী মূৰ্খ এজনী বুৰ্বক ছোৱালী হয় মই সেইজনী ভয়াতুৰ ছোৱালী হয় মই তোমাৰ কোনো আশাই পূৰণ কৰাৰ ক্ষমতা এই মধুবালাৰ নাই ভাইটি বল আমি আজি এপাক ওলাব লাগিব একদম চুপ যি কৈছো তাকে কৰোঁতে এইবোৰ কি হৈছে মধুবালাক তুমি কেনেকৈ চিনি পোৱা আৰু তাইক তুমি মেডাম বুলিলা যে কোন হোৱা তোমালোক ইহঁত দুটা কথা বাৰু বাদ দিলোঁ তুমি কোন হোৱা ইহঁত দুটাৰ লগত তোমাৰ সম্বন্ধ কি বায়ে কিবা সুধিছে তুমি নোকোৱা কিয় মই অনাথ আশ্ৰমৰ ছোৱালী আছিলোঁ আমাৰ আশ্ৰমখন মহেন্দ্ৰ হাজৰিকা নামৰ বিধায়ক এজনে চলাইছিল বহুত মৰম কৰিছিল তেওঁ আমাক কিন্তু এদিন হঠাতে তেওঁৰ গাড়ীখনত প্ৰচণ্ড ট্ৰাক এখনে খুন্দা মাৰিলে সেই এক্সিডেণ্টটোৰ পাছত তেওঁ বহুত দিন হাস্পতালত থাকিব লগা হ'ল তেওঁৰ জাগাত ইলেকশ্যন খেলি বিধায়ক হ'ল তেওঁৰ পুতেক দুৰ্জন হাজৰিকা টকাৰ বিয়া বেপাৰী পুতেকটোৱে আমাৰ আশ্ৰমৰ ছোৱালীবোৰক বাহিৰলৈ চালান দি টকা ঘটিবলৈ আৰম্ভ কৰিলে আৰু এদিন নম্বৰ আহিল
টেনশ্যন ল'ব নালাগে একদম টেনশ্যন ল'ব নালাগে এবাৰ ভালৰো ভাল আইটেম এটা পঠিয়াই আছো হা তহঁতৰ বছক কৰিবি হা বছক কৰিবি ভাল কিন্তু পাছৰখিনি দায়িত্ব তোৰ আকৌ পাছৰ দায়িত্বখিনি তোৰ এইবাৰ বছক কৰিবি এবাৰ যাতে মোৰ মিনিষ্ট্ৰী কনফাৰ্ম হয় এনেকৈ অৰ্ডিনাৰী এম এল এ এটা হয় মই ইমান দিন কটাব নোৱাৰোঁতো আরে রেড লাইট চলোৱা গাড়ী লাগে মোক রেড লাইট হৈ যাব ষ্টেচনলৈ আহি গ'লে হ'ল কুকলে নি ৰমাই দিব আহিব অ'কে কি প্ৰব্লেম হ'ল এই ছোৱালীজনী যাব বিচৰা নাই নহয় নিবিচাৰে আপোনালোকে আচলৰ বাকী ছোৱালীবোৰ যদি অকণো আপত্তি নকৰাকৈ জপ গুচি যাব পাৰে তাই কিয় নকৰে সেইবোৰ কথা মই বুজাই লগতে ইয়াকো বুজাই দিব লাগিছিল যে এইখন আছো মই দেউতাৰ ষ্টাইলত চলাব নোৱাৰো ইয়াৰ লগত প্ৰতিজনী ছোৱালী মোৰ ইচ্ছাৰত নাচিব লাগিব মোৰ ঠাণ্ডা পুৰাব লাগিব মোৰ পকেট গৰম কৰিব লাগিব সিহঁতক খুৱাই বোৱাই ৰাখিবলৈ একো খৰচ পৰা নাই পৰে কি কৈছে মোৰ মুখলৈ চাই কবা মই আপোনালোকৰ নিৰ্দেশ মানি নচলো লাগিলে মৰি থাকিম তথাপিও ইমান বেছি বেয়া কামত লিপ্ত মই নহওঁ বেয়া কাম বুলি কিয় কৈছা এইবোৰ হ'ল একো এটা বিজনেছ যিবোৰ কৰিলে তয়ো দুপইচা পাবি আমাৰ ছাৰেও পাব কোনটো বিজনেছ কোনটো পাপ সেয়া বুজি পাব পৰা মগজু আমাৰ আছে মূৰ্খ সজাবলৈ নাহিবি মোক ছোৱালী আচলৰ বাকী মোৰ ছোৱালী যদি কোনো আপত্তি নকৰাকৈ এইবোৰ কাম কৰিব পাৰে তই কিয় নোৱাৰো কাৰণ সিহঁতৰ দৰে ভয় কৰি চলাৰ অভ্যাস মোৰ নাই অনাথ মানুহ বুলি লাজমান ত্যাগ কৰাৰ ধান্দা মোৰ নাই আৰু তহঁতবোৰে যদি মোক জোৰ কৰিবলৈ আহ নহয় মই কিন্তু পাব্লিকৰ আগত চব কৈ দিম কি কবি আপোনালোকৰ দৰে ভদ্ৰলোকী নেতাবোৰৰ মুখাখন খুলিবলৈ যিখিনি কথা ক'ব লাগে চব কৈ দিম সেই আশ্ৰমখনক লৈ ইয়াত থকা ছোৱালীবোৰক লৈ যে আপোনালোকে দেহ ব্যৱসায় চলাই আছে ছোৱালীবোৰক বাহিৰলৈ চালান দি যে আপোনালোকে টকা ঘটি আছে চব কৈ দিম চালান নাগজ কৰি পেলাম নাগজ কৰি পেলাম কুকুৰে কাইটো খোৱা অৱস্থা কৰি পেলাম তোর মা এই দুর্জা নাগর বেটক নিজে হজম কৰিব লাগিব মই কিন্তু তেনেকুৱা নহয় দেই চলা নিজেও খাওঁ আৰু আনকো খুৱাওঁ